সাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, ষ্টুডিঅ'ত বুকু হপ হপ কৰি যোৱা হাঁহিটোতে মই অতুল বেউৰা অতুল বৰা। হয়, আজি আমাৰ ষ্টুডিঅ'ত দুজন বিশেষ ব্যক্তি। আহক পোনপ্ৰথমে তেওঁলোকৰ লগত চিনাকি হৈ লওঁ। আপোনালোক দুইজনকে আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনালোঁ। ধন্যবাদ। হয়, ধন্যবাদ। হয় মহাশয়, মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আহক। মহাশয়, আপোনাৰ নামটো দৰ্শকক কৈ দিব। হয়, নমস্কাৰ, মোৰ নাম শ্ৰীমান ছাগলীকান ধৰিয়ান পুৰী খান। হয়, সেইজনেই এজন ব্যক্তি, যিজন ব্যক্তি এইজনেই ব্যক্তি। মানে নুবুজিলোঁ। ময়ো নুবুজিলোঁ। আপোনাৰ পৰিচয় দৰ্শকক দি দিয়ক। হয়, মই এজন খেতিয়ক। মই খেতি কৰোঁ মই। হয় ডাঙৰীয়া, আপোনাৰ কি খেতি আছে দৰ্শকক কৈ দিয়ক। বৰ্তমান মোৰ ঢেকীয়া, কলমৌ আৰু মানিমুনি বাগান আছে। ফাল্টু। হয়, শ্ৰীমান ছাগলীকান ধৰিয়ান পুৰীখাম ডাঙৰীয়া, আপোনাৰ লগত কথা পাতিলোঁ আৰু পাতিম। তাৰ আগতে 4.5 ঘণ্টামানৰ এটা চমু বাণিজ্যিক বিৰতি। মই জানো যে মোৰ সুৰক্ষা হ'ল মোৰে দায়িত্ব। মই ব্যৱহাৰ কৰোঁ ভিভেল নিম অইল। ইয়াত আছে নিম আৰু হালধিৰ গুণ, যি মোৰ ছাল সুৰক্ষিত কৰি ৰাখে। বিৰতিৰ পাছতে বুকু হপ কৰি যোৱা হাঁহিটোতে মই অতুল বৰা। হয় ডাঙৰীয়া, আপোনাৰ লগত কথা পাতিলোঁ আৰু পাতিম। তাৰ আগতে মই তেওঁৰ লগত চিনাকি হৈ লওঁ। নমস্কাৰ দেই। নমস্কাৰ মহাশয়, আপোনাৰ নামটো দৰ্শকক ক'ব। কৃষ্ণ। কৃষ্ণ। হৰি আৰু ৰাম বোলে ষ্টুডিঅ'লৈ আহোঁতে মেলি অনেকখিনি ভুল হ'ব পাৰে। এই নহয়, মোৰ নামটো কৃষ্ণ। হয় বিষ্ণু, আপোনাৰ পৰিচয় আমাৰ দৰ্শকক দিয়ক। বিষ্ণু নহয়, কৃষ্ণ। হয় নমস্কাৰ, মোৰ নাম কৃষ্ণ। বহুত বিজি থাকোঁ কাৰণে উপাধিটো পাহৰিলোঁ, দুখ দাই নধৰিব। হয় গম পাইছোঁ, আপোনাৰ বিষয়ে দৰ্শকক অলপ কৈ দিয়ক। হয়, মই এজন গাহৰি বেপাৰী। মই ডেকা, গাভৰু, চিঞৰি চব ধৰণৰ গাহৰি কাটোঁ। হয় কৃষ্ণ, এতিয়া গাহৰিৰ দাম মানে গাহৰি কেজি কেনেকুৱা চলি আছে? হয়, মই জনাবলৈ পাই সুখী যে এতিয়া গাহৰিৰ দাম 350 মানে 360 টকা চলি আছে। কম ভালটো, সেইদিনা দেখোন মোৰ পৰা 400 টকাকৈ ল'লে। আগতে ধাৰখিনি মাৰি ল। দাঁত লৈ গ'ল। হয় মহাশয়, আপুনি ষ্টুডিঅ'ত কেমেৰাৰ আগত মোক দুটা থাপৰ দিলে, যি দুটা থাপৰে মোৰ দাঁত পোকে খোৱা আছিলে, দাঁতটো লৈ গ'ল। কিয়? কেমেৰা অফ আছে। এই কাক মাৰিলে? তোক কেলা চাই ল'ম মই। অন কৰিলোঁ। হয় ডাঙৰীয়া, মই শুনিছোঁ বোলে আপুনি বুঢ়ী গাহৰি কাটে। কিমান দূৰ সঁচা কথাখিনি? হয়, প্ৰথমতে মই তোৰ কেমেৰাটো ভাঙিম, তাৰপিছত তোৰ মূৰটো ভাঙিম। নকওঁ। হয়, শ্ৰীমান ছাগলীকান ধৰিয়ান পুৰীখাম ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আহক। হয় ডাঙৰীয়া, আপুনি যে খেতি কৰিছে, সেই খেতিত কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিছে অলপ দৰ্শকক ক'ব। হয় ছাৰ, আমি তাত একদম লোকেল সাৰ প্ৰয়োগ কৰিছোঁ, একদম লোকেল। আচ্ছা, এই গোবৰ জাবৰ তেনেকুৱা টাইপৰ মানে ন? না, এই আমি তাত মই নিজে তাত হাগি মেলি সাৰ দিওঁ। তাৰপিছত প্লাছ আমি বৰিং বহোৱা নাই, আমি বৰিং একেবাৰে নবহাওঁ। মই নিজে গছৰ গুৰিয়ে মুতোঁ, সেনেকৈ আমি খেতিটো কৰিছোঁ। হয়, আপোনালোক উজ্জ্বল ভৱিষ্যত কামনা কৰি আগুৱাই যাওক, নাযাওক দৰকাৰ নাই। মই TRPৰ কাৰণে মাতিছিলোঁ আপোনালোকক। চাল্লা হাৰা ব'ল যাওঁগৈ। ফকতীয়া কেলা বিষাইছে ঐ। দাদা, আপোনাক গালতহে চৰিয়াইছিলে, তাত কেনেকৈ বিষাইছে? কেলা চৰি, হ'ব দে। হয়, আজিলৈ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। মোৰ লাল বাতি জ্বলি যোৱা হাঁহিটোৰ সৈতে মই অতুল বৰা। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।